নমস্কাৰ বন্ধুসকল, অসমৰ সকলো ছাত্ৰ ছাত্ৰীক দিয়া হ'ব আধাৰ কাৰ্ড। কেনেদৰে আধাৰ কাৰ্ড পাব আপুনি তাৰ বিষয়ে আজি মই এইটো ভিডিঅ'ত সকলোবোৰ জনাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, এই মোৰ এছামিছ টেকন'লজি শ্ব' ব্লগ চেনেলটো যদি পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেটবোৰ দিওঁ তেতিয়া আপুনি পোনপ্ৰথমে পাব। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ, এতিয়াৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব আধাৰ কাৰ্ড। অসম চৰকাৰে শিক্ষা বিভাগক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰিছে। কোনে কোনে কৰিব পাৰিব এই বিনামূলীয়া আধাৰ কাৰ্ডৰ বাবে নামভৰ্তি? 9 নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বিনামূলীয়াকৈ নামভৰ্তি আধাৰ কাৰ্ডৰ বাবে। স্বীকৃত বিদ্যালয়, চাহ বাগানৰ দ্বাৰা পৰিচালিত বিদ্যালয়, আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, বিশেষ প্ৰতিষ্ঠান কেন্দ্ৰ, আৱাসিক বিদ্যালয়, চৰকাৰী সহায় পোৱা বিদ্যালয়, স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়, স্থানীয় সংস্থা বিদ্যালয়, জাতীয় সমাজ কল্যাণ অধীনত থকা বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰলাল নৱোদয় বিদ্যালয়, এইসমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পাব বিনামূলীয়াকৈ আধাৰ কাৰ্ড। 6 পৰা 18 বছৰ বয়সৰ শিক্ষাৰ্থীসকলৰ বাবে এই বিশেষ পদক্ষেপ। জিলাই উপায়ুক্তই মুকলি কৰিব বিনামূলীয়া আধাৰ কাৰ্ডৰ নামভৰ্তিকৰণ। 6 নং অনুসূচিত এলেকাৰ জিলাৰ প্ৰধান সচিবে মুকলি কৰিব এই প্ৰক্ৰিয়া। ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অলপ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব।